দেখি আমি গম পালোঁ আচলতে খবৰটো মই যোৱা কালিয়ে পাইছোঁ মানে নিশা 9টা বজাত ইয়াৰ পৰাই ফোনটো কৰিছে আমাৰ আৰ্চৰ প্ৰেচিডেণ্ট আমাৰ গণদীপ ৰাভাই আৰু তেতিয়াই মই আমাৰ কৃষ্ণা ৰেঞ্জৰ আমাৰ ডিপুটি ফৰেষ্ট ৰেঞ্জাৰ নজৰুল ডাঙৰীয়াৰ লগত কথা পাতি আমি দুটা টিম মানে ফৰেষ্টাৰ ইয়াত পঠাই দিয়া হৈছিলে আমি গম পাইছোঁ যে নিশা ইয়াত মানে প্ৰায় 21টা দলৰ মানে এটা দল হাতী মানে ইয়াত আহি পৰিছে আহি যথেষ্ট আমাৰ দুখীয়া মানুহৰ বা ৰাইজৰ ঘৰ বাৰীবিলাক যথেষ্ট মানে ক্ষতিসাধন কৰিছে এই খবৰটো পালোঁ আৰু লগে লগে কথাটো পাতি আমি কি ব্যৱস্থা কৰা হয় এইখিনি আমি ডিপুটি ৰেঞ্জাৰৰ মানে কথাটো পাতিছোঁ ফোনযোগে আৰু পাতি তেওঁ অৱশ্যে ইয়াত ৰাইজক প্ৰটেকশ্যন দিয়াৰ কাৰণে তেওঁলোকে ইয়াত আহিছিলে তথাপিও মানে চাৰিওফালে হুলস্থুল হোৱাৰ কাৰণে হাতীয়ে মানে ক'ত যাব ক'ত নাযাবকৈ আমাৰ বিশেষকৈ আমাৰ চৰক পৰা ৰোহনীজাৰৰ প্ৰায় 8টা দুখীয়া পৰিয়ালৰ ঘৰ ইতিমধ্যে ভাঙি আৰু যিখিনি মানে ধান চান আছিলে সেইটো খাই তহিলং কৰিছে গতিকে আমি এইকাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়ালসকলৰ মানে যিখিনি ক্ষতি হৈছে তেওঁলোকৰ যাতে ক্ষতিপূৰণ যাতে ফৰেষ্ট বিভাগে যাতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো আমি আহ্বান জনাইছোঁ আৰু আমি বিশেষকৈ এই অঞ্চলত প্ৰায় এমাহ ধৰি মানে যথেষ্ট প্ৰায় আমাৰ 12 নং ডিমাজাকলি পৰিক্ষিত সমষ্টিতে অন্তৰ্গত প্ৰায় হাতীৰ উৎপাতটো খুব মানে বৃদ্ধি পাইছে প্ৰায় এমাহ জুৰি মানুহৰ নিৰাপত্তা নোহোৱা হৈছে মানে সা সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে আৰু সেইকাৰণে এই মানুহৰ নিৰাপত্তা আৰু যিটো জীৱন এইটো নিৰাপত্তা মানে সুৰক্ষা দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট বিভাগক আমি আহ্বান জনাইছোঁ ৰাইজৰ তৰফৰ পৰা ইয়াত মানে সোলাৰ ফেঞ্চিং নাইবা মানে এলিফেণ্ট নেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াত এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব অন্যথা ইয়াৰ কোনো চলিউশ্যন নাহে আৰু সেইকাৰণে বাৰে প্ৰতি আমি কৈছোঁ যে হয় বনৰীয়া হাতীটোক আমাৰ বিশেষকৈ এই অঞ্চলৰ পৰা হঠাৎ ডিমাজাকলি পৰিষদীয় অঞ্চলৰ পৰা ইয়াক খিৰি পঠিয়াব লাগে নাইবা গোটেই ডিমাজাকলি পৰিষদীয় অঞ্চলত আমাৰ যিখিনি গাঁও আছে গাঁওবিলাকত মানে প্ৰত্যেকটোত মানে গাঁৱতে তেওঁলোকৰ নিৰাপত্তাৰ সুৰক্ষা দিয়াৰ বাবে সোলাৰ ফেঞ্চিং নাইবা এলিফেণ্ট নেট দিয়াৰ ব্যৱস্থা কৰিব লাগে আমাৰ ফৰেষ্ট বিভাগে এইটোৱে হৈছে আমাৰ এই অঞ্চলৰ ৰাইজৰ দাবী আৰু অন্যথা কোনো ইয়াত নিৰাপত্তা কিন্তু মানুহৰ নাই গতিকে এইকাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যিখিনি মানে ক্ষতি হৈছে যাতে ক্ষতিপূৰণ দিয়াটো ব্যৱস্থা গ্ৰহণ কৰে এইটোৱে আমাৰ অনুৰোধ।